আমাৰ ভাৰতৰ যিটো মহিলা ক্ৰিকেট দল আছে তাৰে কেপ্টেইন হৰমনপ্ৰীত কৌৰক দুখন মেটছৰ কাৰণে নিলম্বন কৰা হয় আৰু তেওঁক নিলম্বন কোনে কৰে ICCয়ে। এতিয়া কথা হ'ল হৰমনপ্ৰীতে এনেকুৱা কি অপৰাধ কৰিলে যাৰ বাবে তেওঁক দুখন মেটছৰ কাৰণে নিলম্বন কৰা হয়। আচলতে ঘটনাটো ঘটিছিল অলপতে শেষ হোৱা ভাৰত আৰু বাংলাদেশৰ দ্বিপাক্ষিক সিৰিজত। এই সিৰিজখনৰ যিখন থাৰ্ড ODI আছিল, থাৰ্ড ODI মেটছখনত ভাৰতে বেটিং কৰি আছিল। বাংলাদেশে আচলতে 226 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল আৰু সেই যিটো লক্ষ্য সেই লক্ষ্যটোৰ পিছা কৰি আমাৰ ভাৰতে 160 ৰানত 3টা উইকেট হেৰুৱাইছিল। তেতিয়া হৰমনপ্ৰীতে বেটিং কৰি আছিল। 33 অভাৰ 3 নম্বৰ যিটো বল, সেই বলটোত হৰমনপ্ৰীতে কি কৰিলে এটা সুইপ শ্বট খেলিলে আৰু এই যিটো সুইপ শ্বট আছিল এইটোত তেওঁ কেচ আউট হয়। কিন্তু হৰমনপ্ৰীতৰ মতে এই যিটো আউট আছিল এইটো ভুল আছিল, কিন্তু যিহেতু আম্পায়াৰে ডিচিশ্যন দিলে গতিকে তেওঁ আউট হ'বলৈ বাধ্য হ'ল, তেওঁ গুচি আহিবলৈ বাধ্য হ'ল। আৰু সেই খঙতে হৰমনপ্ৰীতে কি কৰিলে তেওঁৰ হাতত থকা বেটখনেৰে ষ্টাম্পত কোব মাৰি দিলে আৰু এইটো ICC যিটো কোড অফ কণ্ডাক্ট আছে, ICC যিটো ৰুল আছে তাৰ মতে লেভেল 2 অফেন্স হয়। যেতিয়া মেটছ শেষ হয়, মেটছ শেষ হ'লে কি হয় দুয়োটা দলৰ কেপ্টেইনৰ ইণ্টাৰভিউ লোৱা হয়। যেতিয়া কেপ্টেইনৰ ইণ্টাৰভিউ ল'লে ইণ্টাৰভিউৰ সময়তো তেওঁ আম্পায়াৰৰ বিৰুদ্ধে বহুত বেয়াকৈ ক'লে। Type of umpiring was happening there. We were very surprised. Some pathetic umpiring was done and really disappointed about some decisions given by the umpires. এইটো ICCৰ ৰুল মতে লেভেল 1ৰ অফেন্স হয়। তাৰ ফলত কি হ'ল তেওঁ 4টাকৈ ডিমেৰিট পইণ্ট পালে। লেভেল 2ৰ অফেন্সৰ কাৰণে 3টা ডিমেৰিট পইণ্ট পোৱা যায় আৰু লেভেল 1ৰ অফেন্সৰ কাৰণে এটা ডিমেৰিট পইণ্ট পোৱা যায়। এতিয়া এই ডিমেৰিট পইণ্টৰ কাৰণে হয় কি চাওক, ICC যিটো ৰুল আছে সেই ৰুল মতে যদি এজন প্লেয়াৰে 24 মাহ অৰ্থাৎ 2 বছৰৰ ভিতৰত 4টা ডিমেৰিট পইণ্ট পায় তেতিয়াহ'লে তেওঁ দুখন মেটছৰ কাৰণে নিলম্বন হয়। যিহেতু 2 বছৰৰ ভিতৰত যিখিনি অফেন্স হ'ব লাগিছিল সেইখিনি অফেন্স কি বুলি কয় হৰমনপ্ৰীতে এখন মেটছতে কৰিলে, গতিকে তেওঁক তাৰ পিছত দুখন মেটছৰ কাৰণে নিলম্বন কৰা হ'ল। এতিয়া হৰমনপ্ৰীত দুখন মেটছৰ কাৰণে নিলম্বন হৈছে এইটো বহুত ডাঙৰ কথা নহয়, কিন্তু ভাৰতৰ কাৰণে এইটো সঁচাকৈয়ে এটা বহুত ডাঙৰ কথা। ইয়াৰ মুখ্য কাৰণ হৈছে এই যিটো সিৰিজ আছিল ভাৰত আৰু বাংলাদেশৰ যিটো সিৰিজ বৰ্তমান অলপ আগতে শেষ হ'ল, সেই সিৰিজটোৰ পিছত ভাৰতীয় মহিলা যিটো দল আছে সেইটোৱে ডাইৰেক্ট কি খেলিব এছিয়ান গেম খেলিব আৰু কেপ্টেইনগৰাকী নোহোৱাকৈ এছিয়ান গেমছত মেডেল প্ৰাপ্ত কৰাটো কিমান টান হ'ব সেইটো আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু সেইকাৰণে এইটো ভাৰতৰ কাৰণে এটা বহুত ডাঙৰ ক্ষতি।